প্ৰথম অৱস্থাত এজনী 13 বছৰীয়া কিশোৰী আৰু দ্বিতীয় অৱস্থাত এজনী 12 বছৰীয়া কিশোৰী। আৰু কেতিয়ালৈ আমি আমাৰ দেশত থকা নপুংসকবিলাকৰ এনেকুৱা ধৰণৰ জঘন্য কাণ্ড দেখিবলৈ পাম। তো নমস্কাৰ, স্বাগতম জনাইছোঁ মই ইউটিউবৰ নতুন এটা ভিডিঅ'লৈকে। আশা কৰিম সকলোৱে ভিডিঅ'টো চাই ভাল পায় আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰে যেন। 4 তাৰিখ শনিবাৰ, সেই সন্ধিয়া সময়ত সেই সৰু পোৱালীজনীয়ে নিজৰ ঘৰৰ পৰা দোকানলৈ কেইটামান অলপ খোৱা বস্তু আৰু এটা পানী বটল কিনিবলৈ গৈছিল। কিন্তু সেই সময়তে কেইটামান পাখণ্ড লম্পটে মিলি সেই ছোৱালীজনীক অপহৰণ কৰে আৰু এখন জংঘললৈ লৈ যায়। জংঘলত লৈ যোৱাৰ পিছত সেই পাখণ্ডকেইটাক সেই মানে মানৱীয়তা সকলো সীমা পাৰ কৰি সেই ছোৱালীজনীক প্ৰথম ধৰ্ষণ কৰে। ধৰ্ষণ কৰি শেষত সেই ওচৰৰ এটা পুখুৰীত ছোৱালীজনী পানীত ডুবুৱাই হত্যা কৰি পেলায়। হত্যা কৰাৰ পিছত সেই সকলোবোৰ সেই ঠাইৰ পৰা সেইদিনাখনতো সেই কণমানিজনীক বিচাৰি পোৱা নাযায় বা উদ্ধাৰ কৰা নহয়। কিন্তু দেওবাৰ দিনাখন ৰাতিপুৱা সেই কণমানিজনীক এটা পুখুৰীত বস্তাত ভৰোৱা অৱস্থাত পোৱা যায় আৰু সকলোৱে এইটো দেখি হতভম্ব হৈ যায় যে সেই ছোৱালীজনীৰ ওপৰত কিমানখিনি অত্যাচাৰ কৰা হৈছিল। বৰ্তমান সময়লৈকে 2টা পাখণ্ড এতিয়াও পলাই আছে, কিন্তু তাৰে 2জন বৰ্তমান ধৰা গ'ল। তাৰে এজনক বৰ্তমান সেই অঞ্চলৰ লোকসকলে মিলি মৰিয়া হত্যা কৰি পেলালে। বাৰু সেইটো এটা চৰম শাস্তি দিছে, তাতকৈ আৰু যিমান পাৰে বেয়া শাস্তি দিব লাগে মোৰ মতে বা আপোনালোকৰ মতে। কিন্তু এতিয়াও সেই 2জন পলায়তক অৱস্থাত কেনেকৈ থাকিব পাৰিছে? কাম বা বেয়া কাম কৰি এতিয়ালৈকে মানে সিহঁতক পুলিচে ধৰিব পৰা নাই কিয়, সেইটো এটা ডাঙৰ প্ৰশ্ন। জানিব পৰা মতে এই সন্দৰ্ভত বৰ্তমান পশ্চিমবংগ চৰকাৰে যিখিনি পদক্ষেপ হাতত লৈছে সেইখিনি প্ৰশংসনীয়, যদিও এতিয়াও বৰ্তমান 2 পাখণ্ড এতিয়াও পলায়তক অৱস্থাত আছে। সিহঁতকো যেন ধৰি উচিত শাস্তি দিয়ে তাৰে আমাৰ সকলোৰে দাবী। নহ'লে এনেকুৱা প্ৰতিদিনে এটা আৰু কিমান চাম, প্ৰতিদিনাখনে ক'ব গ'লে এই পাখণ্ডবিলাকৰ লগত এনেকুৱাই শাস্তি হ'ব লাগে, কাৰণ ইহঁতক জেলত ৰাখি ভালকৈ আৰামত খোৱাই বোৱাই কোনো লাভ নাই। দ্বিতীয়তে আহোঁ আমি সেই কাণ্ডটোলৈ, যিটো কাণ্ড বৰ্তমান গোটেই দেশ জোকাৰি গৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে, এইটো হৈছে ৰাজস্থানৰ গংগা নগৰৰ কাণ্ড, য'ত এজনী কণমানিক 30টাতকৈ অধিক লম্পটে মিলি ধৰ্ষণ কৰে আৰু শেষত সেই কণমানিজনীক মৃত্যুৰ সৈতে যুঁজিবলৈ এৰি দিয়ে। হয়, আপোনালোকে ঠিকেই শুনিছে। সেইদিনাখনো সেই কণমানিজনীয়ে ডেইলি ওলাই অহাৰ দৰে কান্ধত বেগটো লৈ টিউশ্যন কৰিবলৈ ওলাই আহিছিল। কিন্তু তাই কি জানিছিল যে সেইদিনাখনে তাইৰ জীৱনটো সলনি হ'বলৈ গৈ আছে। তাই টিউশ্যন শেষ কৰি এখন অ'টোত বহিলে। অ'টো চালকজনক ক'লে ব'লা মোক ঘৰলৈ লৈ যোৱা, কিন্তু সেই পাখণ্ড অ'টো চালকজনে সেই কণমানিজনীক ঘৰলৈ নিদিয়ে এখন হোটেললৈ লৈ যায় আৰু হোটেলত নি সেই হোটেল মেনেজাৰক সেই কণমানি গোটাই দিয়াৰ পিছত হোটেল মেনেজাৰে কণমানিজনীক ৰুমৰ ভিতৰলৈ লৈ যায় আৰু কণমানিজনী কিছুমান বেয়া ফটো তুলিবলৈ আৰম্ভ কৰে আৰু সেই ফটোবোৰ সি নিজৰ কাষ্টমাৰবিলাকলৈ পঠায় আৰু কাষ্টমাৰবিলাকলৈ পঠোৱাৰ পিছত সেই পাখণ্ড কাষ্টমাৰবিলাকে সেই কণমানিজনী ওচৰলৈ আহে আৰু কণমানিজনী বেয়াকৈ শোষণ কৰে আৰু তাইক ধৰ্ষণ কৰে। ধৰ্ষণ কৰি থকা অৱস্থাত যেতিয়া সেই কণমানিজনীয়ে চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰে বা সেই কণমানিজনীয়ে নিজক বচাবলৈ যত্ন কৰে, তেতিয়া সেই পাখণ্ডবিলাকে কণমানিজনীক মদ অথবা তেনেধৰণৰ মাদক দ্ৰব্য খুৱাই তাইক আকৌ বেহুচ কৰি লয়, আকৌ পিছত সেই পাপ কামবিলাক কৰিবলৈ আৰম্ভ কৰে। কিন্তু লজ্জাজনক কথা এইটো যে সেই পাখণ্ডখিনিয়ে 5 দিনত 5খনতকৈ অধিক হোটেল সলালে, কিন্তু কোনো এজন আগুৱাই নাহিল সেই কণমানিজনীক বচাবৰ কাৰণে। কিয় মানুহৰ কি মানৱীয়তা শেষ হৈ গ'ল নেকি? যিমান দিন আগবাঢ়ি গ'ল মানুহৰ কি নিজৰ যিমানখিনি উন্নত হ'ব লাগিছিল তাতকৈ যে মানুহ নামি গৈছে, ইয়াৰ কাৰণ কি? মানুহে কি নিজৰ লোভ আৰু স্বাৰ্থ বাঢ়ি একো দেখি নোপোৱা হ'ল নেকি এই পৃথিৱীত? বৰ্তমান সময়ত সেই কণমানিজনীয়ে জীৱন মৰণৰ সৈতে যুঁজি আছে, কিন্তু এই পাখণ্ড এতিয়াও বহুত বাহিৰত ঘূৰি আছে। ডেইলি আৰু কিমান চাম এনেকুৱা নিউজ? কেতিয়া চৰকাৰে ইয়াৰ ওপৰত উচিত তদন্ত ল'ব? চৰকাৰে কি সিহঁতক 6 মাহ, এবছৰ, 10 বছৰ শাস্তি দিয়ে ইহঁতক আকৌ ৰিহাই কৰি দিব নেকি? ইয়াৰ কি সিহঁতৰ শাস্তি? এখন ঘৰৰ এজনী লক্ষ্মী এজনী ছোৱালীক লৈ এখন ঘৰে কিমানখিনি সপোন দেখে আৰু ইহঁতে নিজৰ অলপমান স্বাৰ্থৰ কাৰণে অলপমান লোভৰ কাৰণে সেই ছোৱালীজনী গোটেই জীৱন ধ্বংস কৰি বৰবাদ কৰি দিয়ে। ইহঁতক মোৰ মতেতো ৰাস্তাত উলিয়াই জনসাধাৰণক গোটাই দিব লাগে, নহ'লে ডাইৰেক্ট ৰাস্তাত উলিয়াই ফাঁচি দি দিব লাগে। ইহঁতৰ কাৰণে ফাঁচি শব্দটো বহুত সৰুৱে। আপোনালোকৰ মতে কি কৰিব লাগে কমেণ্ট বক্সত জনাই থৈ যাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক।